লাগে তেতিয়াহ'লে সদায় গা ধুই আহিব লাগে। ইয়াত নামকেইটা বাইদেউহঁতে কৈ দিব তুমি কাক প্ৰধান সেৱকৰ কাক ভোট দিবা নামকেইটা বাইদেৱে কৈ দিব য'ত ভোট দিবলৈ আছে তাত টিক মাৰিব এইটো যদি গোটেইকেইটাত নামাৰিবি দেই কাক ভাল পোৱা মনে মনে থাকা কাক ভাল পোৱা এইটো ধৰা क्या नाम है तुम्हारा सोला वो सोला এতিয়া ঘোষণা কৰা হৈছে 11-10 পৰা 11:30 ভিতৰত 10জন ছাত্ৰ আৰু 6গৰাকী ছাত্ৰী নেক্সট 15 মিনিটত ছাত্ৰ হ'ল 21জন ছাত্ৰী হ'ল 7গৰাকী অংকুৰ সীমান্ত নৱজ্যোতি নীলম হৰিপ্ৰিয়া অংকুৰ সীমান্ত ৰিজাল্ট ঘোষণা প্ৰধান সেৱকৰ পদত 2গৰাকী প্ৰাৰ্থী আছিল মানস প্ৰতিম গগৈ আৰু নয়নজ্যোতি বৰা মানস প্ৰতিম গগৈয়ে মুঠ 16টা ভোট লাভ কৰিলে 46টা ভোটত 16টা ভোট লাভ কৰিছে আৰু নয়নজ্যোতি বৰাই 30টা ভোট লাভ কৰিছে গতিকে 14টা ভোটত নয়নজ্যোতিয়ে মানস প্ৰতিমক জিকিলে গগৈয়ে মুঠ 43টা ভোটৰ ভিতৰতে 39টা ভোট লাভ কৰিছে আৰু এলবাৰ্টছন বৰুৱাই মাত্ৰ 7টা ভোট লাভ কৰিছে 24টা ভোটত জয়লাভ কৰিছে বুলি